তো হেল্ল' বন্ধুসকল, আপোনাক সকলোৰে আছে। আজি মই নতুন আৰু এটা ভিডিঅ' লৈ আপোনাক সময় আহিছোঁ। আজিৰ ভিডিঅ'টো বহুত মজাৰ ভিডিঅ' হয়, যিটো মাত্ৰ শুনাত সৰু এটা শব্দ, কিন্তু ইয়াৰ মাজত লুকাই আছে বহুত কথা, যিটো হৈছে মা। মা শব্দটো ক'লে দিলখন মনখন ঠাণ্ডা হৈ যায়। যিটো শব্দ এবাৰ মনৰ পৰা ক'লে গোটেই দিনটো ভালে ভালে যায়, সেই শব্দটো হৈছে মা। এবাৰ মাক মা বুলি মাতি দিবা মুখৰ ফালে চাই, তেতিয়া দেখিবা মা যেতিয়া হাঁহে তেতিয়া দেখিবা মনখন একেবাৰে ঠাণ্ডা হৈ যায়। সেইটো কাৰণে যাৰ মা আছে এবাৰ চেষ্টা কৰি লোৱা, কিবা ভাল বস্তু নি মাকৰ হাতত দি মুখৰ ফালে চাই এবাৰ মা বুলি ক'বা, তেতিয়া দেখিবা মনখন কেনেকৈ ঠাণ্ডা হৈছে। যদি আজিলৈকে তুমি কৰা নাই, মই যিটো কৈছোঁ এটা কৰি দেখুৱা, তেতিয়া কেনেকৈ লাগে সেইটো মোক কমেণ্টত জনাবা। মা যিজনে নিজে নাখায় তোমাক খুৱাইছে, মায়ে সেইজন যিজনে তোমাৰ মুখৰ ফালে চাই কষ্ট সহ্য কৰিছে, মা সেইজন যিজনে তোমাক 10 মাহ 10 দিন পেটত ৰাখিছে কিন্তু কষ্ট দিয়া নাই। তুমি ঠাণ্ডা লাগিব বুলি সি ঠাণ্ডা খাইছে, কিন্তু তোমাক ঠাণ্ডা খাবলৈ দিয়া নাই। সেইজন হৈছে মা। সেইটো কাৰণে মাৰ লগত ভাল ব্যৱহাৰ কৰা। মা যিমান দিন পৃথিৱীত আছে মাক মৰম কৰা, দেখিবা দিনটো ভালে যাব, মানুহে মৰম কৰিব। আৰু মাৰ দোৱা, মই যেতিয়ালৈকে ঘৰত নাযাওঁ ৰাতি যিমান হয় মা সাৰ পাই থাকে। ঘৰৰ সকলো মানুহ হৈ যায় কিন্তু মা সাৰ পাই থাকে যে ল'ৰাটো ক'ত গ'ল নাহে গ'লে। যেতিয়ালৈকে ঘৰত যোৱা নাই তেতিয়ালৈকে মা টোপনি নাযায়। গোটেই ঘৰৰ মানুহ হৈ যায় কিন্তু মা টোপনি নাযায়। সেই শব্দটো হৈছে মা। মাক কেতিয়াও দুখ নিদিবা, মাক মৰম কৰা, তেতিয়া দেখিবা মাৰ দোৱাটো লাগিব। আৰু মাক দোৱা এনে এটা বস্তু, যদি মায়ে দোৱা কৰি লয় এইখন পৃথিৱীত কোনেও তোমাক একো কৰিব নোৱাৰে, সকলো বস্তু তোমাৰ সহজ হৈ যাব। সেইটো কাৰণে মাৰ দোৱাটো লোৱা আৰু মাক মৰম কৰা। আৰু যাৰ মা এখন পৃথিৱীত নাই, দুখ লগা কথা যে থাকোঁতে মৰম কৰিব পৰা নাছিলে, যদি মাকৰ কাৰণে মাকৰ আত্মাৰ কাৰণে দোৱা কৰা। মই দোৱা কৰিম যে সিহঁতৰ আত্মাৰ শান্তিৰ বাবে দোৱা কৰিম। আৰু নিজৰ যদি মাকক কষ্ট দিছিলা এইবিলাক মনত পেলাই দোৱা কৰি থাকা মাৰ কাৰণে। আৰু জীৱিত অৱস্থাত মাক কেতিয়াও দুখ নিদিবা, সেই মাক বহুত কষ্ট কৰিছে তোমাৰ কাৰণে। আৰু সেই মাক যদি আজিকালি সমাজত দেখা যায় যে বিয়া বাৰু কৰাৰ পাছত ল'ৰা মানুহে কি কৰে, মাকক পেলাই দেউতাকক পেলাই ক'ত যায়, বেলেগ ঘৰত যায়গৈ বা তোমাৰ পৰিবাৰৰ পৰা আলগ হৈ যায়। এনেকুৱা নকৰিবা। মা বস্তুটো বহুত গুৰুত্বপূৰ্ণ হয়। মাৰ এটা দোৱাই তোমাক পৃথিৱীত কোনে একো কৰিব নোৱাৰে। মা যদি তোমাৰ কাৰণে ভাল দোৱা কৰি লয়, আৰু যদি বেয়া দোৱা কৰি দিয়ে, বদ্ধ হ'লে বদ্ধ হৈ লাগি যাব। সেইটো কাৰণে মাক মৰম কৰা। ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ভাবোঁ ভিডিঅ'টো ভাল লাগিছে, তো আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ।